ভিউয়ার্স ওয়েলকাম ব্যাক টু আওয়ার চ্যানেল। আশা কৰো আপোনালোকে সবাই ভালে আছে। সো বহুত দিনৰ মূৰত আপোনালোকৰ কাৰণে এটা নতুন কথা আলোচনা কৰিবলৈ আহিছো। সো এই কথাবিলাক আলোচনা কৰাৰ আগতে মই আপোনালোকক ৰিকুৱেষ্ট কৰিব বিচাৰো যে যেহেতু মোৰ চেনেলটো গ্ৰোইং ফেজত হয় আৰু মই আপোনালোকক অথেন্টিক এটা ভিডিঅ' দিবলৈ বিচাৰো। সো সেই ক্ষেত্ৰত আপোনালোকে যিবিলাক নিউ কেণ্ডিডেট আছে বা টিচাৰ ৰিলেটেড কিবা যদি ইনফৰমেশ্যন আপোনালোকে বিচাৰে সেই ক্ষেত্ৰত আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখক, বহুত ইম্পৰ্টেণ্ট। আৰু আপোনালোকে মোৰ আগৰ ভিডিঅ'বিলাকো অলপ চাব পাৰে। মই আপোনালোকক অথেন্টিক এটা ভিডিঅ' দিবলৈ বিচাৰো আৰু মই গোটেইবিলাক কমেণ্টৰ ৰিপ্লাই দিওঁ। ৰিপ্লাই দিয়াৰ কাৰণ হৈছে বহুতে কনফিউজন হৈ থাকে। সেই ক্ষেত্ৰত মই ৰিপ্লাই যেহেতু দিওঁ সিহঁতে কমেণ্টৰ ৰিপ্লাইটো দিয়াৰ পিছত সিহঁতে গোটেইবিলাক ক্লিয়াৰ হৈ যায়। সো সেই ক্ষেত্ৰত আপোনালোকৰ যদি কিবা কনফিউজন থাকে আপোনালোকে কমেণ্ট বক্সত কমেণ্ট কৰিব আৰু চেনেলটো মোষ্টলি ছাবস্ক্ৰাইব কৰি দিব। সো এই ক্ষেত্ৰত আপোনালোকে নিউ আপডেটবিলাক পাই থাকিব। সো আজিৰ ভিডিঅ'ত আমি কি আলোচনা কৰিম আপোনালোকে অলপ স্ক্ৰীনত চাব। সো আজিৰ আমাৰ ফাৰ্ষ্ট কথাটো হৈছে যে টিচাৰ নিউ ৰিক্ৰুটমেণ্ট কেতিয়া আহিব। এইটো কাৰ কাৰণে হয়? এইটো হৈছে মেইনলি আমাৰ অসমত যিটো DEE LPUP 4500 যেটো নিযুক্তিটো হৈ গ'ল। সো সেই ক্ষেত্ৰত কিছুমান কেণ্ডিডেটে অলপ মাৰ্কৰ কাৰণে ৰখি গৈছে, অলপ মাৰ্ক কি পইণ্টৰ কাৰণে ৰখি গৈছে কিছুমান ডিষ্ট্ৰিক্টত। ঠিক আছে, এইটো আপোনালোকে জানে। সো এইবিলাক কেণ্ডিডেটস মানে ভাবি আছে যে আমাৰ টিচাৰ নিউ ৰিক্ৰুটমেণ্ট কেতিয়া আহিব। ঠিক আছে, এইটো মই আলোচনা কৰিম। তাৰ উপৰে যিবিলাক কেণ্ডিডেট নিউলি বা নিউ DLED BEd কমপ্লিট কৰি CTET-টো কিছে CTET-ও পাছ কৰিছে সেইবিলাক কেণ্ডিডেটে ৱেইট কৰি আছে যে আসামৰ যেটো DEE LPUP টিচাৰ ৰিক্ৰুটমেণ্ট কেতিয়া আহিব। সো আজিৰ ভিডিঅ'ত আমি মেইনলি DEE LPUP কথা আলোচনা কৰিম। নেক্সট ভিডিঅ'ত আমি আপকামিং মানে যদি গভৰ্ণমেণ্ট নিউ ফৰ্ম হয় তেতিয়া সেই ক্ষেত্ৰত 5 বছৰত কিমান পোষ্ট অহাৰ সম্ভাৱনা আছে টিচাৰৰ ক্ষেত্ৰত অনলি, গোটেইবিলাক আমি নেক্সট ভিডিঅ'ত আলোচনা কৰিম। সো আজি আমি মেইনলি LPUPৰ কথাটো আলোচনা কৰিম। সো ভিডিঅ'টো ষ্টাৰ্ট কৰাৰ আগতে মই অলপ বুজাই দিব চেষ্টা কৰো। LP মানে কি, UP মানে কি, মই আশা কৰো বহুতেই জানে, কিন্তু তথাপিও কিছুমান কেণ্ডিডেট থাকি যায়। LP মানে হৈছে লোৱাৰ প্ৰাইমেৰী আৰু UP মানে হৈছে আপাৰ প্ৰাইমেৰী। লোৱাৰ প্ৰাইমেৰী হৈছে 1 to 5 টিচাৰ হোৱাৰ কাৰণে আপোনালোকে টিচাৰ হ'ব পাৰে। UPৰ কাৰণে আপোনালোকে 6 to 8 টিচাৰ হ'ব পাৰে। ঠিক আছে, এতিয়া কথাটো হ'ল LPৰ কাৰণে কোনে ফৰ্ম ভৰিব পাৰে বা UPৰ কাৰণে কোনে ফৰ্ম ভৰিব পাৰে বা বোথ পেপাৰ কোনে ভৰিব পাৰে। সো মই লিখি দিছো, দেখা আপোনালোকে অলপ চাব। LP লোৱাৰ প্ৰাইমেৰী আৰু আপাৰ প্ৰাইমেৰী বোথ পেপাৰ ভৰিব পাৰে কোনবিলাক টিচাৰে? যিবিলাক টিচাৰে DLED কৰিছে আৰু CTET কোৱালিফাই কৰিছে। DLED মানে আপোনালোকে জানে ডিপ্ল'মা ইন এলিমেণ্টাৰী এডুকেশ্যন আৰু CTET মানে হৈছে চেণ্ট্ৰেল টেট। সো এই যেটো DLEDৰ কোৰ্সটো কৰিছে আৰু CTETৰ ভাল মাৰ্ক আছে এইবিলাক কেণ্ডিডেটে LP আৰু UPৰ টিচাৰ হ'ব পাৰে বা দুটাৰি ফৰ্ম ভৰিব পাৰে। আৰু UPৰ যেটো আছে UP আপাৰ প্ৰাইমেৰী হেতুৰ ক্ষেত্ৰত BEdৰ যিবিলাক কেণ্ডিডেট থাকে, ঠিক আছে, এইবিলাক আৰু CTET যিবিলাক মানে পাছ কৰিছে এইবিলাক কেণ্ডিডেটে UPৰ কাৰণে এপ্লাই কৰিব পাৰে। সিহঁতে LPৰ কাৰণে কিন্তু ফৰ্ম ভৰিব নোৱাৰে। ঠিক আছে, BEd কৰা কেণ্ডিডেট সকল, আশা কৰো আপোনালোকে বুজি পালে। সো বলক আমি যিবিলাক পইণ্ট লৈছো এইটো মই অলপ আলোচনা কৰি লওঁ। বুজাই দিয়াটো অলপ ভাল যেহেতু নিউ কেণ্ডিডেট বিলাক আহি আছে। ঠিক আছে, সো আজিৰ আমাৰ ফাৰ্ষ্ট টপিকটো হৈছে যে DEE LPUP নতুন নিযুক্তি কেতিয়া আহিব। ঠিক আছে, আপোনালোকে জানে আমাৰ এপ্ৰিলত ইলেকশ্যন হ'বলৈ যাই আছে। সো ইলেকশ্যন হৈ যাৱাৰ পিছত ৰিজাল্ট দিব, নিউ গভৰ্ণমেণ্ট ৰুল মানে ফৰ্ম হ'ব, হৈ যাৱাৰ পিছতে মানে কি হ'ব, সব কেবিনেটৰ যিবিলাক মন্ত্ৰীবিলাক সববিলাক বেলেগ বেলেগ দায়িত্ব দিয়া হ'ব। দায়িত্ব দিয়াৰ পিছতে আমাৰ কিন্তু আমাৰ DEE LPUP টিচাৰ ৰিক্ৰুটমেণ্ট বা বহুত ক্ষেত্ৰত যেনেকে আমাৰ ADRE বা APSC এইবিলাক পোষ্ট আমি দেখিবলৈ পাম। সো এই ভিডিঅ'ত যেহেতু আমি LPUPৰ কথা আলোচনা কৰি আছো, সেই ক্ষেত্ৰত মই ক'বলৈ বিচাৰো আপকামিং যেটো CTET আছে বা এইবাৰ যেটো হৈ যোৱা CTETৰ অলপ মাৰ্ক কম আছে যিবিলাক কেণ্ডিডেটে, আপোনালোকে জুলাইতে অলপ চান্স পোৱাৰ সম্ভাৱনা আছে। জুলাইত যেহেতু CTET এক্সামটো হ'ব আকৌ, সো আপোনালোকে চান্স পাব, কিন্তু এই ক্ষেত্ৰত আপোনালোকে অলপ মাৰ্কটো বঢ়াই ল'ব। ঠিক আছে, বঢ়াই লোৱাৰ পিছত কি হ'ব আপোনালোকে দেখিবলৈ পাব যে
মই আশা কৰি আছো নৱেম্বৰ বা ডিচেম্বৰৰ ভিতৰত আপোনালোকৰ নতুন টিচাৰ ৰিক্ৰুটমেন্টৰ পোষ্টটো ওলাই যাব ঠিক আছে সেই ক্ষেত্ৰত আপোনালোকে জুলাইত আকৌ যদি অলপ কম মাৰ্কছ থাকে বা কোনোবাই বিএড বা ডিএলএড কৰা ক্যান্ডিডেটে সিটেট কোৱালিফাই কৰিব পৰা নাই আপোনালোকে কিন্তু চান্স পাব সেই চান্সটো মিছ কৰি নিদিব ঠিক আছে আপোনালোকে জুলাইৰ সিটেটটো পাছ কৰি মাৰ্ক কভাৰ কৰি ভাল মাৰ্ক উঠাই কেনে আপোনালোকে নৱেম্বৰ আৰু ডিচেম্বৰত কি কৰিব পাৰে নতুন টিচাৰ ৰিক্ৰুটমেন্টৰ ফৰ্মটো ভৰিব পাৰে ঠিক আছে 2 নম্বৰ কিমান পোষ্ট থকাৰ সম্ভাৱনা আছে ঠিক আছে তো এইটোৰ ক্ষেত্ৰত মই ক'ব বিচাৰো আপোনালোকে 5000 ধৰি ৰাখক ঠিক আছে ইয়াতকে বেছি হ'ব পাৰে কিয়নো 2026ত বহুত কেইটা টিচাৰৰ ৰিটায়াৰমেন্ট হোৱাৰ কথা আছে ঠিক আছে সেই ক্ষেত্ৰত মই এপ্ৰক্স ধৰি ৰাখিছো যে নৱেম্বৰ ডিচেম্বৰত যেটো পোষ্ট আহিব 5000 আহিব ইয়াতকে অলপ কম হ'ব পাৰে বা ইয়াতকে বেছি হ'ব পাৰে ঠিক আছে মই টোটালটো কোৱা নাই অনলি যেটো নৱেম্বৰ ডিচেম্বৰত আহিব লগা পোষ্টৰ কথা আমি কৈছো ঠিক আছে 5000 মান পোষ্ট হোৱাৰ সম্ভাৱনা আছে তো এইটো বহুতে পোষ্ট বেছি বুলি আমি ক'ব নোৱাৰো বা একদম কম বুলিও ক'ব নোৱাৰো এপ্ৰক্স আমি একটা 5000 কৈছো যেটোৰ কাৰণে পোষ্ট আহিবই ঠিক আছে বুজি পালে কিমান পোষ্ট হোৱাৰ সম্ভাৱনা আছে 5000 আৰু 1 নম্বৰ পইণ্টটো DWLPUP নতুন নিযুক্তি কেতিয়া হোৱাৰ সম্ভাৱনা আছে নৱেম্বৰ বা ডিচেম্বৰৰ ভিতৰত আপোনালোকে ফৰ্ম ভৰিবলৈ স্টাৰ্ট হৈ যাব আৰু ডিসেম্বৰ বা জানুৱাৰীৰ ভিতৰত ফৰ্মটো শেষ মানে ফিনিশ হৈ যাব ফৰ্ম ভৰাটো ঠিক আছে 1 মান্থ যেহেতু দিয়ে 3 নম্বৰ পইণ্টটো আহিব লগা নতুন নিযুক্তি কিমান মাৰ্কছ থাকিলে এজন প্ৰাৰ্থী নিজক নিৰাপদ বুলি ভাবিব পাৰে সো এইটো লৈ বহুতে চিন্তিত হৈ আছে ঠিক আছে যে আমাৰ সিটেটৰ বা বিএডৰ বা ডিএলএডৰ মাৰ্ক কিমান মিক্স কৰি কিমান থাকিলে যেহেতু আপোনালোকে জানে যদি কোনোবাই ক্যান্ডিডেটে ডিএলএড পাস কৰিছে এইটো মাৰ্ক এড হয় এইচএস মাৰ্ক এইটো হয় বা আপোনালোকৰ গ্ৰেজুৱেচন থাকিলে গ্ৰেজুৱেচনৰ মাৰ্কটো এড হয় আৰু সিটেটৰ মাৰ্কসটো এড হয় এটা মাৰ্কস কম হয় সো সেই ক্ষেত্ৰত মই ক'ব বিচাৰো এতিয়া মই অনলি সিটেটৰ কথাটোই কম যে সিটেটৰ ক্ষেত্ৰত কিমান মাৰ্কস থাকিলে আপোনালোকে নিজক নিৰাপদ বুলি ভাবিব পাৰে আপকামিং যেটো টিচাৰ ৰিক্ৰুটমেন্ট আহি আছে সো মই ক'ব বিচাৰো কিছুমান ডিস্ট্ৰিক্টত যেটো এছামিজ মিডিয়ামত যেটো পোষ্ট বিলাক থাকে সেই ক্ষেত্ৰত মই ক'ব বিচাৰো যেহেতু এইটো যেটো 4500 বহুত কম্পিটিশন হৈছে এই ক্ষেত্ৰত মই ক'ব বিচাৰো যে এলপিৰ ক্ষেত্ৰত আপোনালোকে যদি 105 to 106 থাকে এই ক্ষেত্ৰত নিজক সেভ বুলি ক'ব পাৰে এছামিজ মিডিয়ামৰ ক্ষেত্ৰত কৈ আছো ঠিক আছে এলপি বুজি পালে মই ফ্ৰেশলি আকৌ লিখি দি আছো ইয়াতে আপোনালোকে অলপ চাব এছামিজ মিডিয়াম এলপি কি হ'ব 105 to 106 থাকিলে আপোনালোকে নিজক সেভ বুলি ক'ব পাৰে ঠিক আছে বুজি পালে আশা কৰো আপোনালোকে বুজি আছে অলপমান ৰখিব মই এটো অলপ ইৰেজ কৰি দিও সেই ক্ষেত্ৰত আপোনালোকে আৰু ইজিলি বুজিবলৈ সক্ষম হ'ব অলপ ওয়েট কৰিব প্ৰেছ কৰি দিলে আপোনালোকে আৰু ভালকে বুজি পাৰিব ঠিক আছে সো মই লিখি দি আছো আপোনালোক অলপ চাব জায়গাটো যেহেতু অলপ শর্ট হৈছে এছামিজ মিডিয়াম এলপি আৰু ইউপি এটো জানে আপোনালোকে এলপিৰ ক্ষেত্ৰত যদি 105 থাকে প্লাস থাকেও এটোৰ ক্ষেত্ৰত আপোনালোকে সিয়ৰ ধৰি লওক আপোনালোকে চাকৰি পাব আৰু ইউপিৰ ক্ষেত্ৰত আপোনালোকে ইউপিৰ ক্ষেত্ৰত জানে বহুত কম্পিটিশন হয় তো 112 বা 113 প্লাস থাকিলে আপোনালোকে পাই যাব ঠিক আছে এইটো মাৰ্ক থাকিলে আপোনালোকে ইজিলি চাকৰিটো পাবলৈ সক্ষম হ'ব এই ক্ষেত্ৰত তাৰ পিছত আমাৰ আছে যে বেংগলী মিডিয়াম ঠিক আছে সো বেংগলী মিডিয়ামৰ ক্ষেত্ৰত মই ক'ব বিচাৰো এলপিত যদি আপোনালোকৰ 100 থাকে 100 প্লাস থাকে এটো কথা আপোনালোকে সিয়ৰ ধৰি ৰাখক বেংগলী মিডিয়াম ইমান কাট অফ না যায় কিন্তু এইবাৰ অলপ কাট অফ গৈছে কম্পিটিশন যেহেতু বাঢ়ি আছে আপোনালোকে জানে সো 100 মাৰ্কটো থাকিলে আপোনালোকে চাকৰিটো পাবলৈ সক্ষম হ'ব ঠিক আছে আৰু এই ক্ষেত্ৰত ইউপিৰ ক্ষেত্ৰত 110 ধৰি ৰাখক আপোনালোকে যদি আপোনালোকে এইবিলাকৰ ভিতৰত থাকে আপোনালোকে চাকৰিটো পাবলৈ সক্ষম হ'ব ইজিলি ঠিক আছে বুজি পালে আশা কৰো
মই 3টা পইণ্ট কি লৈছিলো DWLPP নতুন নিযুক্তি কেতিয়া আহিব বুজাই দিলো কিমান পোষ্ট থকাৰ সম্ভাৱনা আছে এইটো বুজাই দিলো আৰু আহিব লগা নতুন নিযুক্তিৰ কিমান মাৰ্কছ থাকিলে এজন প্ৰাৰ্থী নিজক নিৰাপদ বুলি ভাবিব পাৰে সেইটো মই আলোচনা কৰি দিছো আৰু মই ক'ব বিচাৰো আপোনালোকে মোৰ কাট অফ ভিডিঅ' বিলাক চাব পাৰে মই যিবিলাক কথা বা ডিষ্ট্ৰিক্টত দিছিলো এইবিলাক কিন্তু মিলি গৈছে লাষ্টলৈকে আপোনালোকে চাব সো এই ক্ষেত্ৰত আপোনালোকে ধৰি ৰাখক মই যেটো ভিডিঅ' বনাও বা যেটো আপডেট আপোনালোকে দিব বিচাৰো আপোনালোকে এইটো মতে চলক আপোনালোকে গোটেইবিলাক বস্তু বা এক্সাম এটা কোৱালিফাই কৰিব আৰামছে পাৰিব ঠিক আছে সো লাষ্টলৈকে আপোনালোকে যদি মোৰ ভিডিঅ'টো ভাল লাগে আপোনালোকে মোৰ চেনেলটো লাইক কৰিব শ্বেয়াৰ কৰিব আৰু সাবস্ক্ৰাইব কৰিব সো আজিৰ কাৰণে ইমানেই থ্যাংক ইউ